어머나한테 거리세대기 이와 헌터 마이사대기 이와 헌패 어머나한테 거사를 누구 보고 우아나이도 헌패 एटी কথাতে মই কৈছো দেখা এন্ডে প্রকাশ করা তোমার মনৰ দুৰ্বৃত্ত বহু বৰ্ষ ধৰি অযোধ্যাত কৰা নাই মই বৃষ্টি পৰীক্ষণ কৰিব তাকে লৈহে মই চিন্তা কৰিছো জানেনে বাৰু ইয়াৰ কাৰণ কি অযোধ্যাত নহলে বৃষ্টি হব হাহাকাৰ নাই পৰা বুজিব কাৰণ গ্রহরাজ এই ঠিক সময়তে বলাবি উপস্থিত দেবরাজ জানিব পারলে আপোনালোকে কি আলোচনা কৰিছে গৃহপতি অযোধ্যা বহু বর্ষ ধরে হোৱা নাই বৃষ্টি কিবা অঘটন ঘটিব তাকে আমি পৰিষ্কাৰ বহু বৰ্ষ ধৰি পৰমাই মই বৃষ্টি পৰীক্ষণ কৰিবলৈ অযোধ্যা জানানে তুমি ইয়াৰ কাৰণ কি দেৱমণ্ডলী কাৰণ ইয়াত আৰু বহু বৰ্ষ ধৰি নহ'ব বৃষ্টি অযোধ্যা নগৰত কিন্তু কিয় গৃহপতি কাৰণ মই তুমি দেৱৰাজ অযোধ্যাত ৰোহিণীত বৃষ্টিপাত হ'ল সেয়েহে অনাবৃষ্টি অযোধ্যা নগৰে আৰু বহু বৰ্ষ ধৰি নহ'ব বৃষ্টি অযোধ্যা ৰাজ্য নকৰে হে কাৰ্য নহ'লে বিপদত কৰিম আমি কৰ্ম দেৱক মিনতি কৰিছো কোৱা উপদৃষ্টি ত্যাগ কৰা অযোধ্যা কৰা এই গহৰাজ নিজ ইচ্ছাৰ অধিকাৰী মোৰ যেতিয়া ইচ্ছা হ'ব তেতিয়াহে দৃষ্টি ত্যাগ কৰিম মই অযোধ্যাত কৰা হ'লে সব অনৰ্থ মৃত্যু উপত্যকা প্ৰতিষ্ঠা পৰিণত মোৰ কোনো ক্ষতি নাই তাৰোপৰি সাধাৰণ মনুষ্যই কি কৰিব এই দেৱ সমাজত নকৰিবা দম্ভ আচৰণ সাধারণ মনুষ্য হলে এই সূর্যবংশী অবৃজ্য দক্ষিণ আর সেই সূর্যবংশী সকলে পূর্বপুরুষসকলে দেৱতাক বহু ৰূপে কৰি গতিকে তোমাক মোৰ অনুৰোধ অযোধ্যাৰ পৰা উপদৃষ্টি কৰা কিয় নহলে খব হাহাকাৰ নপুজিব মানৱে দেৱ সমাজক নহয় সম্ভৱ দেৱতাৰ কাৰ্যত কৰা দেৱতাৰ হিতৰ অৰ্থে নাই জানো কৰ্তব্য তোমাৰ সাৱধান কৰোঁ নীতি শিক্ষা নিদিব মোক নীতি শিক্ষা নাই দিয়া তোমাক মাত্ৰ পৰাই দিছো কৰ্তব্য তোমাৰ জানো মই ভালদৰে কৰ্তব্য নিজৰ আৰু ভালদৰে কৰ্তব্য তোমালোকৰ জানানে ভালদৰে কৰ্তব্য হোৱা তেন্তে হস্তক্ষেপ কিয় কৰিছা দেৱকাৰ্য সাধিব দেৱতাৰ কাৰ্য অধিকাৰ নাই তোমাৰ দেৱত্ব নিজকে পৰিচয় দিয়া নাই পৰিচয় আছে দেৱতা বুলি ভালদৰে বুজি পাওঁ দেৱমণ্ডল পূজাৰ অগ্ৰভাগ পাবৰ বাবে মনুষ্যৰ লগত তোমালোকে কৰিছা মিত্ৰতা শ্ৰী নিৰজ দেৱতা এনে নিৰজ্জ কাৰ্যৰ দ্বাৰা নিদিও পৰিচয় মই দেৱতা বুলি নকৰিবা তিৰস্কাৰ দেৱ সমাজক সত্য তোমালোক কাপুৰুষ তোমালোক নিৰজ্জ দেৱতা পাবৰ বাবে নিজকে
নকৰিবা দেৱতাৰ কাৰ্যত পৰিমাণে সহায় নকৰো 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 প্ৰভৱতী ত্যাগ কৰি তোমাৰ সিদ্ধান্ত দেৱতাৰ কাৰ্যত কৰি সহায় দেৱতাৰ আত্মসন্মানৰ দিয়া পৰিচয় কি কোৱা দেবেন্দ্ৰ আছে জানো তোমাৰ আত্মসন্মান ভালদৰে ভাবি চোৱাচোন তোমাৰ কাৰ্যই কিদৰে দিয়ে আত্মসন্মানৰ পৰিচয় যিজন বাসৱে গৌতম মুনিৰ পত্নী অহল্যাৰ সতীত্ব সহস্ৰ ভূমি প্ৰাপ্ত হৈ সহস্ৰলোচন হ'ব যত মানে আছে সুকীৰ্তি তোমাৰ পাৰিব জানো শুনিব তুমি দেৱতা সাৱধান দেৱৰ তোমালোকে মোৰ কাৰ্যত নকৰিব হস্তক্ষেপ নহ'লে কুদৃষ্টি মোৰ কৰিব তোমালোকৰ মই এতিয়া আহিলোঁ ভবানী এতে কি উপায় করবা বর্তমান অপেক্ষা করো দেখা যাবে আমি নিষ্কপেক্ষ বড় পালন বন্ধু